কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ নব পালেহি হে নকব আৰু ৰ'ব ভাত পানী খুৱাইকে কাঁহী বাচন ধুই থৈ আহিছো আজিৰ পৰা বোলো ভাদ মাহৰ প্ৰথম দিন নহয় জানো ৰাতিপুৱাৰ পৰা কৈয়ে আছে সিহঁতে বোলো সোনকালে খাই বৈ আজৰি হৈ দে তেওঁতো সিহঁতৰ লেঠা নুগুচাই নহয় ইটোৱে অকণমান দেৰিকে খাব সিটোৱে দেৰিকে খাব শেষত বোলো খাওঁ নাখাওঁ নাই যিকেইটাই খালি কাঁহী বাচন ধুই কৰি থৈ আহিছো আৰু সেই মেইনামতি পোৱাহে নাই নেকি তাকে এই প্ৰথম দিন যে ততে ধুব পৰা নাই চাগে মই একেহে সেই এইবাৰ যোগান ক'ৰ পৰা পৰিছে ইটো চুকৰ পৰা পইচা নেকি আমালৈ তেন্তে অকণ দেৰি হ'ব কালি আকৌ আমাৰ গোটৰ মিটিঙত শুনিলো আমাৰ মিটিঙত যে তাতে শুনিলো এইবাৰ বোলে কিবা মিঠাইটো বোলে উঠাই দিছে চাহৰ লগত তাকে মই ভাবিছো এই ভকতে নাখাই নালাগে আমাৰ আই সকলোখিনি এইটো খাব দিয়কচোন তো এই বছৰটোৰ মূৰত মনে কওঁ বছৰটোৰ মূৰত এই এটা মাহে আহে ন তাকে যদি সুদা চাহ অকণ খাই ভালো নালাগে দিয়কচোন তাকে এই নাই ডায়েবেটিছ থকা কিজনীয়ে নালাগে খাব ন আমি তেওঁলোকৰ কাৰণে ৰুটিৰ ব্যৱস্থা কৰিম নহ'লে বিস্কুট খালেও খাব কিন্তু খোৱা কিজনীটো বঞ্চিত কৰিব নালাগে ন এই তাকে মই একো মাত দিয়া নাই আমাৰ আকৌ শুনিলে মুখে থব বোলে তই ৰাইজতকে কি ওপৰত ওলাইছ নাই ওলোৱা তথাপি কোনোবাই যদি যোগানত প্ৰথম মিঠাই ব্যৱস্থাটো কৰি চলি যাব তেনেকেই ন হৰি ৰাম 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 শ্ৰীমন্ত এইটো নাম নাজানো কি নামটো লগাইছে জানো বহুত নিজে জানে যে গাওক খুচি নাথাকিবি এই আবেলি যে শুই থাকো এতিয়া মানে নামত মনে বহালে আহিলি ৰমণি মই আকৌ সোনকালে আহিলো দে তোক মাতিবই নহয় কি কাপোৰ পিন্ধিছে চাচোন হয় নামঘৰলে আমি বেয়া পাবো ৰঙীন জনী আমাৰ দেখিছা নাই বোৱা চাদৰ উলিয়াই লৈছো পিন্ধিও আৰাম লাগে মহে খাইছেও তোক খোৱা নাই কচুৱা নামিলেই হ'ব দা কচুৱা নে লখা কচুৱা কথা পতা নাই হৰি ৰাম বৰ দীঘল নামডাল লগাইছে এইবোৰ প্ৰথম দিনাখনি ইমান হেৰি নহয় নে কি কৈ আছো নিজে এটা গাই ভাল পায় বুলি নহ'ব নহয় ন সন্ধিয়াও লাগিলে আকৌ চাহৰ ব্যৱস্থাওতো কৰিবলৈ হ'ল কোন গৈছে চাহ যা তহঁতে আমিনো কি যা নকবি খালি আমুক আহ বুলি নকওঁ কি দৰকাৰ প্ৰথম দিনাই কোৱা নাই যেতিয়া দৰকাৰ নাই নহয় মিঠাই চিঠা আহিছে মোক খাবলৈ কিন্তু চকুডাল আকৌ ইয়ালৈ দিয়ে গাই কৃষ্ণ কৃষ্ণ প্ৰভু বাৰুকে সামৰিছে ৰ মিঠা আৰম্ভ কৰি দিলি নেকি কৃষ্ণ কৃষ্ণ হ'ব দে ইহঁতে কৰিলে যেতিয়া আমি কৰিব লাগিব দুটা চাকৰি অকল গাজাও নেমকে খাইছে গাজা 5 টকাকে পায় ৰমেনৰ দোকানত আমাৰ ইয়াতে পায় আমি নোখোৱাওঁ আমাৰ এটা চাকৰি হ'লেও আমি মিঠাই বেলেগ খাওঁ ইমান কথা নহয় নহয় কি ক'ব লাগিছে যোনে যিমান এটা চাকৰি কোৱা হ'লে আকৌ অকণমান বেছিকৈ খুৱাব লাগে খালো দে এইখন পাত হেৰি মোৰ ভাগৈ নাই অলপ খালো অলপ ছোৱালীলৈ লৈছো ভাদ মাহটো তেনেকৈ নিওঁৱে যে আজি তাতে প্ৰথম নহয় জানো অকণমান আশা কৰোঁ ঘৰত যিমানেই নাখাওঁ নিয়া পাতখনলৈ